নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে যদি ভালে আছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আপোনালোক সকলো সদায় এনেকৈ ভালে থাকক প্ৰথমতে সকলোকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনি আজি আমাৰ কি বুলি কয় ইয়াত গৰু গা ধুৱাব চ' কি বুলি কয় আমাৰ তিনিসুঁতি মুখত যাব চব মানে গাঁৱৰ গোটেই মানুহখিনিয়ে গা ধুৱাব চ' আপোনালোক এটা সৰু মই কি বুলি কয় গাঁৱৰ এটা পৰিৱেশ ধুনীয়া বিহুত গৰু গা ধোৱা চ' এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম থাকিব আপোনালোকে গামোচা গামোচা লৈ আৰামত আজি ধুনীয়াকৈ চ' থাকিব ভিডিঅ'টোত গাইছ এইখিনি আৰু গাইছ এয়া আমাৰ গৰু পূৰা মাহ হালধি সানি মালা পিন্ধাই দেখিছে চাগে ন পূৰা আগে গা ধুৱাব মানে ৰেডি কৰিছোঁ গাইছ এতিয়া কথা হ'ল এই গৰুকেইটাক মানে মই এতিয়া গৰু বিহু বুলি সিহঁতক উইচ কৰিব পাৰিম কাৰণ সিহঁতে আমাৰ ওচৰত কথা ক'ব নোৱাৰে কিন্তু যদি কথা ক'ব পৰা হ'ল হয় তেতিয়া সিহঁতে চিধা ডাইৰেক্ট কৈ দিলে হয় তই যে মোক গৰু উইচ কৰিছ তই নিজেনো কি এইজনী আমাৰ চবতকৈ ডাঙৰ গাই এই জীয়েক আকৌ এইজনীতকৈ এইজনী আকৌ এবছৰ সৰু মানে ভনীয়েক হয় আৰু তাৰপিছত আকৌ এইজনীও আকৌ এবাৰ আকৌ পোৱালি দিলে এইবছৰ এই সৰু পোৱালিটো চ' এইজনী তাই আইতাক হ'ব এইজনী মাহীয়েক হ'ব চ' সম্পৰ্ক আপোনালোকক বুজাই নাথাকোঁ আৰু গাইছ এই ইণ্টাৰেষ্টিং বস্তুটো চাওক এই গৰুজনী দেখিছে হালধি আকৌ যে কিবা কি বুলি কয় ফুলি নিচিনা চ' এইযোৰ ফুলি মানে কেইদিনমান আগত মানুহ এটা আহি পিন্ধাই থৈ গৈছে এইটো বোলে যদি স্কেন কৰি দিয়ে ক'ত ঘৰ কা গৰুকে ফোন নম্বৰ সৈতে বোলেকে মানে হেৰালে মানে ওলাই যাব চ' মই এইটো কথা ভাবিলোঁ কোনোবাই গৰুখন চাইছে যদি নাজানো চ' গৰুখনত এটা গৰুৰ কাৰণে কিমান কাজিয়া হয় ন মোৰ গৰু বুলি চ' আই থিংক গভমেণ্টেও চালে চাগে গৰুখন চ' সেইকাৰণে চাগে এইটো ছিষ্টেম কৰিলে ভালেই কৰিছে বাৰু যোনে যোনে গৰু চোৱা নাই চাব তেতিয়া গম পাব মই কি কথা কৈছোঁ চ' গাইছ এখন ডলা মই বেছি চাগে এইখিনি বিষয়ে কৈ থাকিবলগীয়া নহ'ব কাৰণ আমি অসমীয়া মানুহ আমি সৰুৰ পৰাই দেখি আহিছোঁ ইয়াত কি থাকে ন চ' ইয়াৰ আৰু কি বুলি কয় এইফালে নতুন পঘা গৰুৰ কাৰণে এয়া খৰিকাবাৰীত জাতিলাও থেকেৰা এইখিনি আৰু কি বুলি কয় হালধি আপোনালোকে গম পাই চাগে কি থাকে আৰু কিনো কৈ থাকিম তাৰপিছত আপোনাৰ এইখিনি এতিয়া ডলা ৰেডি হৈছে গাইছ যিহেতুকে ডলাখন ৰেডি চ' দীঘলতিৰ পাত মাখিয়তী চাক হাতত খৰিকা লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ চ' গাইছ ব'লক দেৰি নকৰোঁ গাইছ ফাইনেলি আহি পালোঁ গৰু বাট ইয়াতে আমাৰ বছৰ ধৰি ইয়াতে গৰু গা ধুৱাই মই যেতিয়াবা সৰু হৈ আছোঁ তেতিয়াবা ইয়াতে দেখি আহিছোঁ চ' মানে আহিলোঁ গাইছ বহাগৰ মাহটো মানে ইমান ধুনীয়া লাগে নহয় এতিয়া প্ৰথম 7 দিনে ভাবকচোন প্ৰথম 7 দিনত আপোনালোকে জানেই চাগে চ' আজিতো গৰু বিহু চ' তাৰ পিছদিনাখন মানুহৰ বিহু তাৰ পিছদিনাখন গোঁসাই বিহু তাৰপিছত তাঁতৰ বিহু নাঙলৰ বিহু জীয়ৰী বিহু চেৰা বিহু চ' এই 7 দিন এইকেইটা নাম দিয়া হয় এইকেইটা বিহুক আপোনালোকে জানেই চাগে এজ আহি আছে মোৰ মা হয় গাইছ এয়া বিহুৰ ইমান এটা ধুনীয়া উখল মাখল পৰিৱেশ বিহুৰ বতৰ চ' ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ গাইছ এয়া আপোনালোকে দেখিবলৈ পাইছে এটা উখল মাখল বিহুৰ পৰিৱেশ এয়া কি বুলি কয় গৰুক গা ধুৱাই আছে আৰু এয়া আপোনালোকে দেখিছে সৰু পোৱালিবিলাকে ধুনীয়াকৈ নদীত গা ধুই আছে মানে ইমান ফূৰ্তিত চ' এইখিনি আপুনি দেখিছে ইমান ধুনীয়া উখল মাখল পৰিৱেশ গোটেই গাঁৱৰ মানুহখিনি আহিছে যাৰ গৰু আছে সিহঁতে গা ধুৱাইছে যাৰ গৰু নাইও তেখেতলোকেও চাবলৈ আহিছে গৰু বিহু গোটেই এটা কি বুলি কয় ধুনীয়া মানে এটা পৰিৱেশ চ' এইটোৱে গোটেই সম্পূৰ্ণ এটা গাঁৱৰ ধুনীয়া এটা পৰিৱেশ চ' মানে মজা লাগিছে আপোনালোকে নিজেও দেখিবলৈ পাইছে আপোনালোকে দেখিবলৈ পাইছে গৰুকে আপোনাৰ কি বুলি কয় লাও মাৰি আছে চ' লাও মাৰিলে কিটো কয় আপোনালোকে জানেই চ' মই কৈ দিছোঁ লাও খা বেঙেনা খা বছৰি বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু চ' গাইছ এনেই অকণমান কৈ দিলোঁ আপোনালোকক আৰু Oh, no.
দাদা উঠ 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 ফেচবুকত দিবি নে ইনষ্টাগ্ৰামত দিবি হা দে উঠ 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 মজা মজা প'ষ্ট প'ষ্ট এই মজা গাইজ ইমান এটা বিহুৰ উখল মাখল পৰিৱেশ কিন্তু মজবুৰি দেখিছেনে এতিয়া মানে এই পৰিৱেশটোক লগাই মই এডিটিঙত পূৰা জুবিন দাকে ধুনীয়া ধুনীয়া বিহু কেইটামান লগাই দিব মন আছে বেকগ্ৰাউণ্ডত কিন্তু কি হ'ব ইউটিউবাৰ মানুহ নোৱাৰো লগাব কাৰণ কপিৰাইট আহিব মানে কি ক'ম আৰু মানে দুখৰ কথা এতিয়া এইবিলাক মিউজিক লগাবলগীয়া আছে পুলু 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 কিবা কিবি এই বিহু দিনতো মানে কি হ'ব চ' আৰু এক মিনিট বিহু লগাবহে নোৱাৰো ন বেকগ্ৰাউণ্ডৰ মিউজিক কিন্তু মই নিজে গাবতো পাওঁ চ' মই আপোনাক এটা গানকে গাই শুনাই দিওঁ মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি ঐ মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি ঐ ক'তেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা ঐ ক'তেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা কিয়নো তুমি মোক বলিয়া কৰিলা আমাৰ তিনিখুটি মুখ বুলি কয় এইখন আপোনাৰ কলং নদী তাৰপিছত আপোনাৰ এইখন আমাৰ হাৰিয়া নদী আৰু এইখন যিখন ইফালৰ পৰা আহিছে এইখনো কলং নদী চ' এইখন কলংখন এনেকৈ আহি পিনে আপোনাৰ এইফালেদি গৈছে আৰু আপোনাৰ এইফালৰ পৰা হাৰিয়া নদীখন আহি পিনে লগ হৈছে চ' আপোনাৰ ইয়াত তিনিখুটি মুখ বুলি এটা কাৰণে কয় এইফালৰ পৰা কলংখন আহিছে দেন আপোনাৰ আকৌ এইফালৰ পৰাও আহিছে আপোনাৰ এইফালৰ পৰা আহিছে চ' তিনিখন নদী যে আপোনাৰ এখন জেগাত যে লগ হৈছে সেইকাৰণে তিনিখুটি মুখ বুলি কয় আৰু কি বুলি কয় মোৰ গাঁওখনৰ নাম হাৰিয়া মুখ চ' এইখন হাৰিয়া নদী ন আমাৰ গাঁৱত দেখি মাজেদি হাৰিয়াখন পাৰ হৈ মানে বৈ গৈছে আৰু কি বুলি কয় এই নদীকেইখন যে মুখামুখিকৈ আছে এইকাৰণে হাৰিয়া মুখ নাম দিছে বুলি মানুহে কয় এতিয়া মানে আমাৰ দেউতাহঁতে কয় বা শুনিছোঁ আৰু চবৰে মুখতে চ' নাজানো এইখিনি কথা চ' এইখিনিয়ে ইয়াত আগতে কিমান ফিল্মৰ শ্বুটিং হয় ইয়াত মানে কোনো অসমীয়া এক্টৰ নোহোৱাকৈ থকা নাই যোন ইয়াত মানে শ্বুটিং কৰিব অহা নাই আপুনি দেখিব পাৰে নেচাৰ জেগা ইখন দলং এইফালে যায় হাৰিয়া পাৰ চ' ইয়াত বহুত অসমীয়া শ্বুটিং হৈছে আগতে চ' একে আমি মনত আছে এতিয়াও স্কুলত যেতিয়া লেজাৰ ছুটি দিয়া ন মানে লেজাৰ পৰা মানে পলাই পলাই শ্বুটিং চাব আহোঁ চ' এইখিনিয়ে থাকিব ভিডিঅ' আজি ভিডিঅ'টোত আপোনালোকে চাব পাৰে ইয়াত কোনো এটা মানুহ নাই আৰু কাৰণ লাষ্ট আমি দুটাই আছোঁ চব গ'লগৈ বাট কি বুলি কয় গৰু চৌ গা ধোৱালে চব গ'লগৈ বিহুৰ দিন চ' আমি দুটা লাষ্ট আছিলোঁ চ' এইখিনি এতিয়া ঘৰত যাব লাগে ঘৰতো যাব লাগে মায়ে পৰা গালি খাম চাগে কাৰণ কালি ৰাতি মোক এটাই দায়িত্ব দিছিলে ৰহাপাত দৈ আনিবলৈ কিন্তু মই দৈখিনিও আনিব নোৱাৰিলোঁ কাৰণ ৰহাত চব দৈ শেষ চ' কালিতো গালি খাইছোঁ মায়ে কৈছে তই সোনকালে গৈ দৈ আনগৈ চ' মই দৈ আনোগৈ পিঠা বনাইছে চ' আপোনালোক সকলো বিহু খাবলৈ আহিব মই নিমন্ত্ৰণ জনাইছোঁ মই ভিডিঅ'টো কৈ আছোঁ ন মই ৰহা হাৰিয়ামুৰ চ' এড্ৰেছ এক্সট্ৰাকৈ দিবলৈ দৰকাৰ নাই যদি আপোনালোকে যদি মোক বিহু খাবলৈ মাতিবলৈ মন আছে মোৰ ইনষ্টাগ্ৰামত যাওক মোক মেছেজ দিয়ক নহ'লে কমেণ্টত দিলেও হ'ব মই খাবলৈ ৰেডি চ' যাম টাটা বাই বাই ৰঙৰ উৎসৱ তাৰ আগৰ বছৰ আপোনালোকে এনজয় কৰিব নোৱাৰিলেই কৰোণা পেণ্ডেমিকৰ কাৰণে বাট এই বছৰ আপোনালোকে পাইছে চ' সকলোৱে বিহুটো এনজয় কৰক আমিও কাইলৈ পৰা হুঁচৰি গাম চাগে মজা আৰু মনটো পূৰা নাচা নাচা লাগি গৈছে চ' এইখিনিয়ে থাকিব ভিতৰত মানে কি ভিডিঅ'টো শেষ কৰোঁ চ' আপোনালোকে এনজয় কৰক ময়ো থাকক খালি আৰু মানে বিহু দিনত আৰু কি ক'ম আৰু আপোনালোকক বিহু আৰু মানে এক্সট্ৰা একো ক'ব পৰা নাই চ' আপোনালোকে এনজয় কৰক জানো আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানো আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানো মনত